নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আসাম এডুকেশ্যন চেনেলটোলৈ তোমালোকক প্ৰথমে স্বাগতম জনাইছোঁ। এইটো মোৰ আসাম হিষ্টৰীৰ বিষয়ে 6 নম্বৰ ভিডিঅ'। যদি আগৰ 5টা ভিডিঅ' চোৱা নাই তেনেহ'লে চাব, নহ'লে এই ভিডিঅ'টোত একো বুজা নাপাব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 143 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ 1671 চনত আহোম সেনাপতি লাচিত বৰফুকন আৰু মোগল সেনাপতি ৰামসিংহৰ মাজত হৈছিল। 144 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? উত্তৰ উদয়াদিত্য সিংহ সুনাথা। 145 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰাজত্ব কালত মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰক সেনাপতি পতা হয়? উত্তৰ চুচেংমুং চক্ৰধৰ সিংহ 1663 পৰা 1669। 146 নম্বৰ প্ৰশ্ন, উদয়াদিত্য সিংহৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ মাজু গোহাঁই। 147 নম্বৰ প্ৰশ্ন, লাচিত দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 24 নৱেম্বৰ, বাৰ্থডে 24 নৱেম্বৰ 1665 চন। 148 নম্বৰ প্ৰশ্ন, অসমৰ কাক শিৱাজী বুলি কোৱা হয়? উত্তৰ লাচিত বৰফুকনক। 149 নম্বৰ প্ৰশ্ন, লাচিত বৰফুকনৰ পিছত শৰাইঘাটৰ যুদ্ধত কোনে নেতৃত্ব দিছিল? উত্তৰ আতন বুঢ়াগোহাঁই। 150 নম্বৰ প্ৰশ্ন, লালুক চলা বৰফুকনক কোনে 4 লাখ টকা দিব খুজিছিল গুৱাহাটী দখল কৰিবৰ বাবে? উত্তৰ আজম তাৰাই। 151 নম্বৰ প্ৰশ্ন, অসমৰ ইতিহাসত লৰা ৰজা বুলি কাক কোৱা হয়? উত্তৰ চুলিকোফাক 1669 চন ৰত্নধৰ সিংহ। 152 নম্বৰ প্ৰশ্ন, ডাউকি আলি কোনে বন্ধাইছিল? উত্তৰ চুলিকোফা বা লৰা ৰজাই। 153 নম্বৰ প্ৰশ্ন, গোদাপানী কোন আছিল? চুপাতফা। উত্তৰ চুংচুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ আছিল। 154 নম্বৰ প্ৰশ্ন, গদাধৰ সিংহ কেতিয়া ৰাজপাট গ্ৰহণ কৰিছিল? উত্তৰ 1681 চনত। 155 নম্বৰ প্ৰশ্ন, ইটাখুলিৰ ৰণ কাৰ মাজত হৈছিল? উত্তৰ আহোম ৰজা গদাধৰ সিংহ আৰু মোগলৰ মনচুৰ আলী শেষ ৰণ। দিহিঙীয়া আলেন বৰবৰুৱা আহোম সেনাপতি আছিল। 156 নম্বৰ প্ৰশ্ন, জয়সাগৰ কোনে বন্ধাইছিল? উত্তৰ ৰুদ্ৰসিংহই। 157 নম্বৰ প্ৰশ্ন, 158 নম্বৰ প্ৰশ্ন, গদাধৰ সিংহই কৰা কেইটামান উল্লেখযোগ্য কাম? উত্তৰ তেওঁ মাটিৰ জৰীপ কৰিছিল, তেওঁ উমানন্দ দেৱাল বনাইছিল, তেওঁ ধদৰ আলি বন্ধাইছিল। 159 নম্বৰ প্ৰশ্ন, হাজোৰ পোৱামক্কা মছজিদটো কোনে বন্ধাইছিল? এনচাৰ শ্বাহজাহান-উদ্দিন মাহমুদ শ্বাহ গিয়াছুদ্দিন আউলিয়াৰ স্মৃতিত। 160 নম্বৰ প্ৰশ্ন, কোনজন আহোম কোঁৱৰক লাইকোৰ বুলি কোৱা হয়? উত্তৰ ৰুদ্ৰসিংহক। চন অফ জয়মতী লাই এণ্ড লিচাই চুক্ৰাংফা। 161 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই তেওঁৰ প্ৰজাক দিল্লীলৈ বাজি বুজাবলৈ শিক্ষকৰ বাবে পঠিয়াইছিল? এনচাৰ ৰুদ্ৰসিংহ চুক্ৰাংফা। 162 নম্বৰ প্ৰশ্ন, নামদাং শিলৰ চাকো কোনে বনাইছিল? এনচাৰ ৰুদ্ৰসিংহ। নৰ্থ মোগল ষ্টেট ড্ৰেছ। 163 নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যত সংগীত পৰিচালনা কৰাৰ বাবে নিয়োগ কৰা পদবীটোৰ নাম কি? এনচাৰ গায়ন বৰুৱা। 164 নম্বৰ প্ৰশ্ন, অসমৰ ভূমিত প্ৰথম বিহু উদযাপন কৰা আহোম ৰজাজন কোন আছিল? উত্তৰ ৰুদ্ৰসিংহ। 165 নম্বৰ প্ৰশ্ন, ত্ৰিপুৰালৈ প্ৰথমে এম্বেচেডৰ পঠোৱা আহোম ৰজা কোন আছিল? এনচাৰ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ দিনত আহোম মুদ্ৰাবিলাকত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হয়। 166 নম্বৰ প্ৰশ্ন, দৰং ৰাজবংশাৱলী কোনে লিখিছিল? সূৰ্য খেয়াদি দৈৱজ্ঞই। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।